কামান্ডাৰটো সৰু বস্তু নহয়। কামান্ডাৰ মানে মুখ্য মানুহ হয়। এই যুদ্ধৰ মানে কামান্ডাৰহে মানে যুদ্ধক নেতৃত্ব দিয়ে। আজি সঁচাকৈ যদি আগ্ৰামাই কামান্ডাৰ বুলি মোক এটা টাইটেল দিছে, মই ভাল পাইছোঁ। এতিয়া হাগ্ৰামাত আপুনি হাগ্ৰামাৰ এটা ডেপুটেশ্যনত আছে, ইয়াৰ যিখিনি ভিতৰৰ কথা সেইখিনি হাগ্ৰামাক ক'ব। আপুনি হাগ্ৰামা এজন জকাৰ হ'ল। ইউপিপিএল দলৰ কামাণ্ডাৰ পৰ্টফলিঅ' আছে বোলে, 5 বছৰ হ'ল এইটো পূৰণ কৰিব পৰা নাই। অহাকালি এতিয়া সোমোৱাৰ পিছতে হিতেশক ইউপিপিএল দলৰ কামাণ্ডাৰ দিব বুলি কৈ আছে। খাম্পা চন্দনটো ইহঁতেতো মানুহ যোগান ধৰা, ইহঁতেতো পাইছে, সেইদিনাই দিছে। মানুহ যোগান ধৰিব লাগে আৰু বিপিএফৰ পৰা লৈ যাব লাগে, ইউপিপিএলত যোগদান কৰাব লাগে। দায়িত্ব সেইটোৱেই, মানুহ যোগান ধৰা। মানুহ যোগান ধৰা মানে গাঁওবুঢ়া বিৰাট ভালকে কথা পাতি মোৰ লগত। बेलाय कामान्डार नाम दोननायखौ खोनाबाय दा रायजोफोर, सोर कामान्डार नाम मोनदों आरो सोर गावबुरा मोनदों दानिया खोनाबाय नोंसोरो सोर माबायदि बिबान मोनदों बिपिएफनिफ्राय इउपिपिएलआव थांनाय मानसिफ्रा दा नुखाबाय सोर सोर मा पदआव मोनखो। ओमफ्राय थेंक इउ। সৰু বস্তু নহয়। কামান্ডাৰ মানে মুখ্য মানুহ হয়। এই যুদ্ধৰ মানে কামান্ডাৰহে মানে যুদ্ধক নেতৃত্ব দিয়ে। আজি সঁচাকৈ যদি আগ্ৰামাই কামান্ডাৰ বুলি মোক এটা টাইটেল দিছে, মই ভাল পাইছোঁ। এতিয়া হাগ্ৰামাত আপুনি হাগ্ৰামাৰ এটা ডেপুটেশ্যনত আছে, ইয়াৰ যিখিনি ভিতৰৰ কথা সেইখিনি হাগ্ৰামাক ক'ব। আপুনি হাগ্ৰামা এজন জকাৰ হ'ল অনাই তনাই বকি ফুৰে। আৰু আপোনাৰ এটা কথা কওঁ, আজিলৈকে সি বিপিএফ দলত হেডকোৱাৰ্টাৰত আজিলৈকে গৈ পোৱা নাই। 18 বছৰ হ'ল বিপিএফৰ মুখ্য কাৰ্যালয়ত এখেতে নবহে। আজি বিপিএফ দলক মই দল হৈ আছে বুলি নাভাবোঁ, কাৰণ এই হাগ্ৰামাৰ কোম্পানী হৈ আছে। কেতিয়াবা এই ক্ৰেচাৰত ৰিজৰ্টত, কেতিয়াবা মানে সেই নিজৰ ভিটামিন এই কোম্পানীৰ দলে চলি আছে। কোম্পানীৰ দলে এইটো অতি দুখ লগা কথা। আৰু একেবাৰে যিটো বিটিচি পৰিষদত যি অপজিশ্যনৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে, ইয়াৰ ৰিপ্ৰেজেণ্ট কৰিব লাগিছিলে, আজি বোধ কৰে MCLA হোৱাৰ পিছত 4টা বছৰত কিমানবাৰ গৈছে সুধিলে নিশ্চয় লাজ লগা কথা। একেবাৰে সেই দলক ইয়াত অপজিশ্যনৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। আপোনাৰ মই দলৰ এজন নিষ্ঠা কৰ্মী আৰু মই দলৰ ভাল পাওঁ, মৰম কৰোঁ মই দলক। আজি আমি দলক মৰম কৰাৰ কাৰণে আজিও আমি এই বহু বছৰ ধৰি আমি বিপিএফ দলৰ কাম কৰি আছোঁ। আৰু যথেষ্ট দলত মানে আমাৰ ভীতিও আছিলে। গতিকে এনেকুৱা দিশাবিহীন একদম মানে ৰাজনীতি কৰাৰ কোনো হেৰি নাই। আমি কি কৰিব বিচাৰিছে, হাগ্ৰামাৰ কথা কিমান যুক্তিপূৰ্ণ সেই কথাবোৰ আমি এনালাইজ কৰিছোঁ। আপুনি ইয়াৰ পূৰ্বেও বিপিএফ ত্যাগ কৰিছিল, অন্য দলত যোগদান কৰিছিল, পুনৰ বিপিএফত যোগদান কৰিলে। আগতো মই প্ৰমোদ বড়োহঁতৰ নেতৃত্বতে মই ইণ্ডিপেণ্ডেণ্ট হিচাপে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ৰাজনীতিত আজি ক'ব গ'লে আপোনালোকে ৰাজনীতিৰ ইতিহাসত বহুত আপোনালোকে দেখিছে। হয়তো সময়ত ৰাজনীতি নতুন দলত জন্ম হয়, কেতিয়াবা সেই ৰাজনীতি দল ৰাইজৰ কি হ'ল নালাগাও হয়, প্ৰয়োজনত ৰাজনীতি জন্ম হয় আৰু ৰাজনীতি আমি পথ পৰিৱৰ্তনো কৰিব লগা হয়।